ৰাতিপুৱা 5টা বাজিছে এতিয়া শুই উঠিছোঁ উঠি পেলাই ব্ৰাছ কৰি লওঁ ব্ৰাছ কৰি দিনটো কাৰ্যসূচী আপোনালোকক আজি দেখাম এতিয়া ভালকে ব্ৰাছ কৰি লওঁ কৰি মেলি কুহুমীয়া পানী এগিলাচ খাওঁ খাই মেলি এতিয়া যাম পথাৰলৈ পথাৰৰ ছিজন এদাই হোৱাই নাই আজি মানে সাৰ মাৰিব লাগিব সাৰ নামাও বুলি ভাবোঁ নিজৰ খোৱা ধানকেইটাটো কিন্তু উপায় নাই আজিকালি গৰু নাইকিয়া হ'ল গোবৰ নাইকিয়া হ'ল নিজৰ খোৱা ধানকেইটাটো মানে বৰবিষ মৰা নিচিনা হয় আৰু এইবাৰ পথাৰবিলাকত দেখিছে পানী নাইকিয়া আৰু মই অহা আগতে এইফালে মানুহ আহি পালেহি আৰু এই বননিত খোজ কঢ়া মজা বেলেগ খালি ভৰিয়ে এইফালে গোটেই পানী চানী নাই উপায় নাই এনেকৈ সাৰ মাৰি থৈ যাব লাগিব এইফালে দেখিছে ক'তো পানী নাই আৰু সেইবোৰ মানুহ দেখিছে পানী সিঁচি এবাৰ মাটি ৰুবলগীয়া হৈছে এতিয়া মই লাহে লাহে এই সাৰখিনি মাৰি লওঁ মাৰি মেলি আৰু বহুতো কাম আছে আজি দিনটোত আপোনালোকক দেখাম এতিয়া আহি ঘৰ পালোহি মায়ে চাহ আৰু ৰুটি দিছে ৰুটিৰ লগত এনেকৈ লাল চাহ কোনে খাই ভাল পায় জুবিয়াই মই এনেকৈ খাওঁ ভাল লাগে ভোক লাগি আহিছে পথাৰৰ পৰা আহিছোঁ যেতিয়া আৰু এইফালে কঁঠাল গুটি অলপ আছিলে এইখিনি ৰ'দত দিছোঁ আজি খাব লাগিব এইফালে আচাৰ আছে এইবোৰ আমৰ আচাৰ জলকীয়া আচাৰ এয়া কচু মায়ে বুটলি আনি থৈছিলে কচুৰ লগত কঁঠাল গুটি দিম আৰু লগত সেইদিনাখন যে দেখাইছিলোঁ আপোনালোকক টেঙা কৰজা টেঙা দি পেলাই কচু দালি বনাম আৰু এইফালে আমাৰ ঘৰৰ কাম চলিয়ে আছে আজি এইখন ফিটিং কৰা হ'ব এইফালে মায়ে খানা ৰেডি কৰি দিলে কচু কঁঠাল গুটি আৰু কৰজা টেঙাৰ লগত এইফালে মাংস ভাজি আছে আৰু এইফালে চব্জি আছে এতিয়া খাই মেলি মই মানে অকণমান লং জাৰ্ণি কৰিম লং জাৰ্ণি মানে মই অলপ মেৰাপানী ফালে যাম মেৰাপানীত মানে বিশেষ কাম এটা আছে দাদা এজনৰ ঘৰত যাম এতিয়া এয়া আহি আছোঁ এতিয়া আহি দেৰগাঁও পাইছোঁহি আৰু এইখন হৈছে ৰধলা পথাৰ যিটো এটা গানত বনাইছে ভাইমন দা চিনেমাখনৰ জুবিন দাই এইখন হৈছে ৰধলা পথাৰ বহুত ধুনীয়া লাগে আৰু কেইদিনমানতে আৰু ভাল লাগিব যেতিয়া এই সজালবোৰ ধুনীয়া হৈ ফুৰিব ধানবোৰ ওলাব এইফালে গণেশ বাবাক দেখা পালোঁ যাত্ৰা শুভ হ'ব আজি আৰু ফৰকাটিঙৰ ওচৰত ইমানেই সাংঘাতিক জাম মানে গাড়ী মানে এই টমটমবিলাকে বহুত জাম হৈ যায় এইফালে দেখিছে আমি ফচি আছোঁ কমেও আধা ঘণ্টাৰ ওপৰ হ'ল জাম ভগাই নাই আৰু এই নীলা যে ট্ৰেইনখন দেখিছে এইখন কি হয় আপোনালোকে জনাবচোন এইখনে কি আহে এইফালে বহুত দেৰি মই জামটো ভাগিলে আৰু এইখন আকৌ এবাৰ দেখা দিছোঁ ট্ৰেইনখন এইখনত কি আহে আপোনালোকে কমেণ্ট কৰি জনাবচোন এতিয়া আহি আছোঁ মেৰাপানীৰ ফালে মেৰাপানী পামগৈ আৰু বেছি সময় নাই আৰু যিজন দাদা ঘৰলৈ গৈছোঁ তাৰ কাৰণে অকণমান দোকানৰ পৰা কিবাকিবি বিস্কুট চানা ভুজিয়া চিপছ কেইটামান লৈ লওঁ সৰু কণমানি কেইটামান আছে এইখন হৈছে মেৰাপানী টাউন এতিয়া এয়া দাদাজনৰ ঘৰ পালোহি শ্ৰীমন্ত দা মোৰ ফেচবুকত চিনাকি তেখেতে মানে ফাৰ্নিচাৰ কাম কৰে ফাৰ্নিচাৰৰ কথা পাতিবৰ কাৰণে এখেতৰ ঘৰত আহিলোঁ বহুত কম দামত ভাল বনায় আপোনালোকক মই পাছত দেখাম এতিয়া আহিলোঁ মোৰ চিনাকি মানে ভাইটি এটা হোটেলত ইয়াতে ভাতটো খাম আমাৰ ঘৰৰ ভাইটি হয় এই আগতে আমাৰ তাতে আছিলে এতিয়া মেৰাপানীত এই ব্যৱসায় খাতিৰত এই হোটেল খুলিলে ইয়াতে বিয়া চিয়া পাতিলে আপোনালোকক দেখাম এইফালে তাৰ হোটেলত পূৰা গাড়ী ভৰ্তি হৈ আছে আৰু ল'ৰাটো দেখাই দিছে আজি আগতে অকণমানি আছিলে এতিয়া একদম প্ৰকাণ্ড হৈ গ'ল আমাতকৈ ডাঙৰ হয়তো দেখিছেনে গোটেইটো একদম ভিলেইনৰ নিচিনা টপা একদম গোটেইটো কিন্তু বহুত ভাল অন্তৰখন বহুত মৰমীয়াল ল'ৰা দেখিছে কিমান ডাঙৰ হৈ গ'ল ল'ৰাটো এইফালে তেওঁৰ ৱাইফ সেয়া আমাৰ বোৱাৰীয়ে হয় দুইজনে মানে হোটেলখন খুলিছে বহুত ধুনীয়াকৈ চলে আৰু খানা পিনাও বহুত ধুনীয়াকৈ বনাই ফেচবুকত ছোৱালীজনীয়ে ভিডিঅ'বোৰ দি থাকে আমি চাই থাকোঁ কিন্তু মই আহিম বুলি আহিব পৰা নাছিলোঁ এইফালে এই কথাও পাতি আছে আৰু সময়ো নাই মানে ইমানেই কাষ্টমাৰ আহি আছে এইফালে সিও লাগি আছে আৰু এইফালে সি ঘৰ বনাই আছে বেক চাইডে অকণমান তাক মই হাতটো অকণমান সহায় কৰি দিলোঁ সি মানে সময় পোৱা নাই মানে ইফালে কাষ্টমাৰ ভাতৰ ইফালে ৰুটি মই বোলো মই ৰুটি কেইটামান বনাই দিওঁ দে তাৰপৰা মই এয়া ৰুটি বনাই দিলোঁ দেখিছেনে পাৰিছেনে বনাব আপোনালোকে কমেণ্ট কৰিবচোন দেই এয়া দেখিছে ফুলি গৈছে আৰু এয়া গাহৰি বাঁহৰ গাজ দি বনাই থৈছে আৰু গাহৰি ফ্ৰাইও আছে আপোনালোকক দেখাই দিছোঁ এইফালে গাহৰি ফ্ৰাই এদাই হ'ব হ'ল আমি আহি পাওঁতে 3:30 4টা বাজিবই হ'ল আৰু খানা এদাই হ'ব হ'ল এইফালে চব্জি আছে এইফালে দেখিছে কি ধুনীয়া গাহৰি দেখিয়ে খাওঁ লাগিছে একদম এইফালে আমাৰ থালি লাগি গ'ল আৰু এইফালে ব্ৰইলাৰ খুৱাই ব্ৰইলাৰ খাব আৰু গাহৰি খুৱাই গাহৰি খাম এইটো আমাৰ ভাগিনটো এতিয়া আমি খানাটো খাই লওঁ ভোকো লাগিছে মোৰ ইমান পিছে ভোক লগা নাই ইহঁতৰ ভোক লাগিছে কাৰণ মই ঘৰৰ পৰা আহোঁতে ভাত খাই আহিছোঁ আৰু ইহঁতকো খাবলৈ দিছোঁ ময়ো খাওঁ খানা কিন্তু বহুত ধুনীয়া বনায় আপোনালোকে এইফালে যদি মেৰাপানী ফালে আহিলে সোমাই খাই চাব
আৰু গাহৰিটো মানে বাঁহৰ গাজ দি বনাইছে, একদম বহুত মজা লাগিছে। আৰু বিশেষকৈ যিটো ফ্ৰাই গাহৰি আমি খালোঁ সেইটো বহুত ধুনীয়া আছিলে। গ্ৰেভিটো দেখিছে কি মজা হৈছে। পানীৰ ফালে আহিলে দেখিবই হোটেলখনৰ নাম হৈছে পিহু হোটেল। আৰু খানা আপোনালোকে বহুত কম দামত বহুত ভালকৈ খাবলৈ পাব আৰু বহুত ধুনীয়া ছাৰ্ভিচ দিয়ে। আৰু এইফালে আমি খাই লওঁ। এইফালে আমাৰ খাই মেলি হৈ গ'ল আৰু ঘৰো পাবগৈ লাগে। আজি ঘৰ পাওঁতে 6টামান বাজিব। আৰু এইফালে দেখিছে কি ধুনীয়াকৈ তামোলত পেকিং কৰি থৈছে। এইফালে আপোনালোকে এনেকৈ তামোল পাই যাব। আৰু আমি এতিয়া ইয়াৰ পৰা বিদায় মাগিম আৰু ইহঁতেও কামত লাগক। এইখনে হৈছে হোটেলখন পিহু হোটেল। আমাৰ সেইফালৰ পৰা আহিলে আৰু এইফালৰ পৰা আহিলে মেৰাপানীৰ ফালে আহিলে এইখন মাজতে দেখিব। এতিয়া আমি ঘৰমুৱা হওঁ, সময়ো লাগিব গৈ পাওঁতে, ৰাস্তাবোৰ বৰ ভাল নহয়, কাম চলি আছে। এইফালে আহি থাকোঁতে আকৌ ইয়াত দেখিছেনে আমি জামত ফচি গ'লোঁ। আনকি সেই 108 পৰ্যন্ত জামত ফচি আছে। কিমান দিগদাৰ হৈছে জামৰ কাৰণে, 1 ঘণ্টামান আমি সময় ফচিলোঁ। এইফালে দেখিছে আৰু ইমানটো মানে আগলৈ যেনেকৈ পিছলৈও তেনেকৈ।